हेलो फ्रेंड्स नमस्कार मोर चेनेलर अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি নৱমী পূজা আমি পূজা ঘৰলৈ আহিছো আৰু আগৰ ভিডিঅ' দুটাত মই দেখুৱাইছো সপ্তমী আৰু অষ্টমীৰ ভিডিঅ' আৰু লগতে আজি নৱমী আৰু দশমীৰ খিনিও মই একেলগতে দেখুৱাই দিম। এয়া ভক্তসকল আহি বহিছেহি চাকি বন্তিও জ্বলাইছে। মই এবাৰ আমাৰ পূজা ঘৰৰ মানুহখিনি সকলোকে এবাৰ ঘূৰাই দেখুৱাই দিছো। এতিয়া হোম হৈ আছে, এয়া দেখিছে পূৰ্ণাহুতি হৈছে। এতিয়া কুমাৰী পূজা কৰিবলৈ লৈছে। এয়া আমাৰ পূজা ঘৰত 7 গৰাকী কণমানিক এইবাৰ কুমাৰী পূজা কৰিছে। গোটেই কেইগৰাকী ধুনীয়াকৈ সাজি কাচি বহি আছে, ইমান মৰম লাগিছে। আৰম্ভ হ'ব এতিয়া কুমাৰী পূজা। আৰু এইফালে চাওক আমাৰ ইনায়া, তাইও বহি আছে, ফুট দিছে। পুৰোহিতে এগৰাকী এগৰাকীকে পূজা কৰি আহি আছে আৰু কুমাৰীয়ে পুৰোহিতক আশীৰ্বাদ দিছে মূৰত চাউল দি। এয়া দেখিছে এয়া ইনায়ে পুৰোহিতক চাউল দি আশীৰ্বাদ দিছে। ময়ো সেৱাতি ল'লোঁ আৰু এতিয়া ভোগৰ পায়স দিছিলে আমাক খাবলৈ আৰু আমি পায়স খালোঁ। মাও খাই আছে আৰু মোৰ কেইগৰাকীমান লগৰ ছোৱালী লগ পালোঁ, দেখুৱাই দিছোঁ আপোনালোককো। আৰু এতিয়া খাবলৈ লৈছোঁ ভোগৰ খিচিৰি, লাবৰা, আচাৰ আৰু ইমান টেষ্টি হয় সঁচাকৈ ভোগৰ খিচিৰিকণ। এতিয়া আমি ঘৰ আহি পালোহি, ভোগো খালোঁ আৰু পূজা ঘৰৰ পৰা শৰাইখনো লৈ আনিলোঁ। আৰু এতিয়া আমি ৰাতি ফুৰিবলৈ ওলাইছোঁ পূজা চাবলৈ। আৰু আপোনালোককো ভাবিলোঁ দেখুৱাই দিওঁ গোলাঘাটৰ পূজা কেনেকুৱা হৈছে। এয়া নৱমী পূজাৰ ৰাতি। এয়া দেখিছেনে কিমান যে ভিৰ হৈছে। আৰু এয়া দোকানী পাৰ্কৰ ওচৰত ফাংচন হৈ আছে, গান গাই আছে। কপিৰাইট লাগিবৰ কাৰণে মই ইয়াত দেখুওৱা নাই। আৰু মানুহবোৰে খুব ফূৰ্তি কৰিছে। এয়া দেখিছে ইমান নাচিছে। আৰু আমি তাকে চাই পেলাই অকণমান আগলৈ গৈ আছোঁ। মা, মই আৰু মমী একেলগে ফুৰিবলৈ আহিছোঁ। এইকেইটা দেখিছেনে ওপৰত নাচি আছে ফাংচনৰ গান শুনি। ইমান বেছি ভিৰ হৈছে। আৰু লগতে আমি দোকানত কি কি আহিছে বস্তু তাকো চাই চাই গৈ আছোঁ। আৰু লগতে আপোনালোককো অকণমান যিকণ পাৰিছোঁ দেখুৱাইছোঁ। ইমান বেছি মানুহৰ ভিৰ, মানে ভিডিঅ' কৰিব পৰা নাই। তাৰ মাজতে অকণমান মই কিছুমান ভিডিঅ' কৰি গৈছোঁ, তাকে অকণমান আপোনালোককো দেখুৱাইছোঁ। এইফালে দেখিছে বেগ আছে, খেলা বস্তু, পূজাত যি যি বস্তু আহে আৰু এয়া খোৱা বস্তু আছে। চিকেন, চাওমিন, পাও ভাজি ঢেৰ ওলাইছে, মানুহে খুব খাইছে। আৰু এয়া দেখিছে সজোৱা বস্তু ওলমাই ৰাখিছে। ইমান ধুনীয়া লাগে বস্তুবোৰ দেখিলে, কোনটো লওঁ কোনটো নলওঁ তেনেকুৱা লাগি যায়। আৰু মই ফুল খুব ভাল পাওঁ আৰু সেইটো কাৰণে ফুল ল'লোঁ, ফুলদানি ল'লোঁ। এতিয়া দাচিনকৰ আগলৈ গৈ আছোঁ আৰু সেয়া পূজা মণ্ডপলৈও যাম গোসানীজনা চাবলৈ। এয়া দেখিছে ইমান মানুহৰ ভিৰ, যেনে তেনে ভিডিঅ' কৰিছোঁ আৰু এয়া সোমাই আহিছোঁ দাচেনকৰ পূজা মণ্ডপলৈ।
এয়া দেখিছে দেৱীজনা ইমানেই বেছি ধুনীয়া, মানে কি ক'ম আৰু, মুখখন ইমান মৰম লগা নহয়, ইমান ধুনীয়াকৈ বনাইছে। এয়া চব চালে চায়ে থাকিবলৈ মন যায়। এয়া মই ভিডিঅ' কৰি আনিছোঁ, ফটোও তুলিলোঁ, আৰু তাৰ পৰা ওলাই আহি অকণমান আগলৈ গৈছোঁ, কিবা এটা খাই লওঁ বুলি ভাবিছোঁ। আৰু এইখিনিতে আমি চাওমিন খালোঁ, পাও ভাজি খালোঁ, ফুচকা খালোঁ, আইচক্ৰীম খালোঁ, এইবোৰ কিবাকিবি খালোঁ। আৰু খাই বৈ কিবাকিবি অকণ কিনিলোঁ, কিনি পেলাই ঘৰলৈ উভতি গুচি আহিলোঁ। এইবোৰ ভিডিঅ' কৰা নহ'লে আৰু আজি হৈছে দশমীৰ ৰাতিপুৱা। আমি 8টামান বজাত গৈ মন্দিৰ পালোঁগৈ, আৰু এয়া নাম গাই আছে দেখিছে, দশমীৰ নাম। আজি মনটো ইমান বেয়া লাগিছে, আজি শেষ পূজা বুলি কওঁতে পূজা শেষেই হ'ল। আৰু আহি চাকি বন্তি জ্বলালোঁ, আৰু এয়া মাহঁতে নাম গাই আছে দেখিছে আপোনালোকে। আজি বিসৰ্জনৰ দিনা ৰাতিপুৱা আমাৰ ইয়ালৈ মন্দিৰলৈ নাহিলে একেবাৰে মনটো ভাল নালাগে। আৰু আপোনালোকেও যদি কোনোবাই যাব নোৱাৰিলে মোৰ ভিডিঅ'তে চাই ল'ব পাৰিব। এই বিসৰ্জনখিনি মই গোটেইখিনি আপোনালোকক অলপকৈ হ'লে দেখুৱাই গৈছোঁ। এতিয়া পূজা হৈ আছে, আৰু আমি বহি আছোঁ ইয়াতে। ভক্তসকলেও চাকি বন্তি জ্বলাই আছে, নামো লৈ আছে। আৰু আমি এইখিনিতে লগৰকেইজনী একেলগতে বহি ল'লোঁ। আৰু এয়া দশমী বিসৰ্জনৰ সময় আহি পাইছেহি। আৰু এয়া দেখিছে পুৰোহিতে ধূপ ধূনা চাকি বন্তিৰে আৰতি কৰি দিছে। আৰু এইখিনি সময়ছোৱাত পুৰোহিতৰ লগতে আমাৰ সকলোৰে চকু পানী ওলাই যায়, কাৰণ মনটো বহুত বেয়া লাগে আজিৰ দিনটো, দশমীৰ দিনা। আৰু এইফালে এতিয়া পৰিক্ৰমা কৰিছে। আৰু এই বছৰলৈ মাক বিদায় দিবলৈও সময় আহি পাইছেহি। দুৰ্গা মায়ে আমাক সকলোকে ভালে কুশলে ৰাখিবলৈ প্ৰাৰ্থনা জনালোঁ। আৰু এতিয়া আমাৰ পৰ্জল দিছে, শান্তি পানী ছটিয়াইছে। এতিয়া পুৰোহিতে আশীৰ্বাদ দিছে, আমি সকলোৱে সেৱা কৰিছোঁ। আৰু আজি দশমী পূজা শেষ হ'ল, আৰু আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ।
সেৱা আতি কৰি ঘৰলৈ আমি ঘূৰি আহিলোঁ। আৰু এয়া হ'ল আবেলি, দুৰ্গা মা বিসৰ্জন দিবলৈ গৈ আছে নদীলৈ। আমাৰ এয়া পূজা ঘৰৰ গোসানী দেখুৱাই দিছোঁ আপোনালোককো। আৰু এয়া পূজা ঘৰৰ মহিলাসকল গৈছে গোসানী উঠাবলৈ। আৰু এইখিনি বিভিন্ন ধৰণৰ জেগাৰ পৰা আহিছে গোসানী উঠাবলৈ। আমি ৰাস্তাতে ৰৈ চাইছোঁ অলপকৈ, আৰু চাউল অলপো ছটিয়াইছোঁ আৰু দেৱী মাক আশীৰ্বাদ বিচাৰিছোঁ। আৰু এয়া গৈ আছে দেখিছে, আপোনালোককো অকণমান দেখুৱাই দিছোঁ। আৰু আমি ইয়াতে বহি পেলাই অকণমান চাই আছোঁ। গোলাঘাটৰ পূজা মণ্ডপৰ যিমানবিলাক গোসানী পূজা হয় এইফালে দিয়ে লৈ যায় উটাবলৈ ধনশিৰি নদীলৈ। আৰু এইখিনিতে ৰৈ থাকিলে আমি সকলো দেখিবলৈ পাওঁ, আৰু আমিও চাইছোঁ আৰু আপোনালোককো ভিডিঅ'ৰ যোগেদি অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, ভক্তসকলে নাচি বাগি ধুনীয়াকৈ গোসানী উঠাবলৈ গৈ আছে। আৰু এয়া দেখিছেই, ভক্তসকলে এনেকৈ গোসানী উঠাবলৈ গৈ আছে। আমিও চালোঁ, প্ৰায় শেষেই হ'লগৈ আৰু আমিও ঘৰলৈ উভতি আহিলোঁ। আৰু গোলাঘাটৰ পূজা আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহোঁ, ধন্যবাদ।